প্ৰথমতে চাবা এইখন হ'ল তোমালোকৰ ক্লাছ 9ৰ এছামিজ অসমীয়াৰ সিলেবাস হাফেলি পৰীক্ষা তোমালোকৰ এছামিজত টোটাল মাৰ্কস থাকিব 100 মাৰ্কস তোমালোকক সময় দিয়া হ'ব 3 ঘণ্টা আৰু পাসিং মাৰ্ক হ'ব 30 মিনিটস এতিয়া চাও আহাচোন তোমালোকে চাবা ইয়াত তোমালোকৰ প্ৰথম যেটো ঘৰ আছে ইয়াত চেপ্টাৰবোৰৰ পাঠৰ নামবোৰ থাকিব এইফালে হাফেলি পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব সেইখিনি লিখা থাকিব আৰু এইফালে বছৰিকীয়া পৰীক্ষা বা ফাইনেলত তোমালোকৰ কোনকেইটা চেপ্টাৰ আহিব এইফালে লিখা থাকিব এতিয়া চাবা প্ৰথমতে তোমালোকৰ অসমীয়াৰ যেটো ক শাখা আছে তোমালোকৰ কিতাপখনৰ ক শাখাৰ পৰা মানে গ্ৰুপ এ ৰ পৰা গদ্যাংশ চেপ্টাৰ কি আহিব চাবা ইয়াতে নম্বৰ 1 ত চাবা আছে অন্যৰ প্ৰতি ব্যৱহাৰ সময় আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰ তিনিওটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষাত আহিব তাৰ পিছত চাবা ইয়াতে নম্বৰ 2 ত চাবা ইয়াত দিছে ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য এই চেপ্টাৰটো তোমালোকৰ হাফেলি পৰীক্ষাত লাগিব কিন্তু পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এইটো চেপ্টাৰ নালাগে তাৰ পিছত চাবা তোমালোকৰ নম্বৰ 3 ত আছে জুজ নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফেলি পৰীক্ষাত লাগিব তাৰ পিছত আছে লোক সংস্কৃতি এইটো চেপ্টাৰ হাফেলি পৰীক্ষাৰ বাবে নালাগে তাৰ পিছত চাবা নম্বৰ 4 ত আছে পদ্যাংশ মানে কবিতা তোমালোকৰ কি লাগিব শিশুলীলা মানৱ বন্দনা আৰু গীত আৰু ছবি এই তিনিওটা চেপ্টাৰেই তোমালোকৰ হাফেলি পৰীক্ষাত লাগিব তাৰ পিছত 5 নম্বৰত কি আছে 5 নম্বৰত আছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দেশ এই দুটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষাত নালাগে তাৰ পিছত চাবা তোমালোকৰ ব্যাকৰণ কি লাগিব নত্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিপৰীত শব্দ সন্ধি জুৰিয়া শব্দ দ্বন্দ্ব সমাস অনুৰূপ শব্দ এইখিনি তোমালোকৰ হাফেলি পৰীক্ষাত লাগিব পিছত এই বাকি যিখিনি দিয়া আছে এইখিনি তোমালোকক ফাইনেলৰ বাবে লাগিব কিন্তু এতিয়া হাফেলি পৰীক্ষাৰ বাবে নালাগে তাৰ পিছত চাবা নম্বৰ 7 ত কি দিয়া আছে তোমালোকৰ 4 মাৰ্কত 4 মাৰ্কসত ভাৱ সম্প্ৰসাৰণ বাক্য ৰচনা আৰু আবেদন লিখা এই তিনিওটা অবলিক হিচাপে আহিব মানে নাইবা হিচাপে আহিব হাফেলি পৰীক্ষাত আহিব আৰু ইয়াত মাৰ্ক থাকিব 4 মাৰ্কস তাৰ পিছত তোমালোকে চাবা ৰচনা তোমালোকৰ আহিব এখন 8 নম্বৰত চাবা দ্ৰুত পাঠ তোমালোকৰ যিখন বৈচিত্ৰময় অসম নামৰ কিতাপ আছে সেই কিতাপখনৰ পৰা আহিব হাফেলি পৰীক্ষাত কেইটামান চেপ্টাৰ চাবা অপঠিত গদ্যাংশ এইটো তোমালোকৰ হাফেলি পৰীক্ষাত আহিব মানে তোমালোকক কিতাপত নথকা পেৰাগ্ৰাফ এটা দিয়া হ'ব আৰু সেই পেৰাগ্ৰাফটোৰ পৰা তোমালোকে পঢ়ি তাতেই প্ৰশ্ন উত্তৰসমূহ লিখিব লাগিব ইয়াত 5 মাৰ্কস থাকিব পাৰে তাৰ পিছত চাবা তোমালোকৰ গদ্যাংশ আকৌ চুৰ ধৰা আৰু সন্মান এই দুটা চেপ্টাৰ আহিব হনুমন্তৰ লংকা দৰ্শন এইটো চেপ্টাৰ এই তিনিওটাই হাফেলি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট সো তোমালোকৰ সুখ নামৰ চেপ্টাৰটো হাফেলি পৰীক্ষাত নালাগে তাৰ পিছত খ শাখাৰ পৰা কি ব্যাকৰণ আহিব বিপৰীত লিংগবাচক শব্দ বিপৰীত শব্দ সমাৰ্থক শব্দ জুৰিয়া শব্দ আধুনিক অসমীয়া শব্দৰ ৰূপান্তৰ এইখিনি তোমালোকক হাফেলি পৰীক্ষাত লাগিব মুঠতে টোটাল তোমালোকৰ হাফেলি পৰীক্ষাত 100 মাৰ্কসত আহিব কোৱেশ্চন পেপাৰখন এইবাৰ আমি ক্লাছ 9ৰ তোমালোকৰ যিখন সমাজ বিজ্ঞান সোশিয়েল সায়েন্সৰ যিখন সিলেবাস আছে সেই সিলেবাসখন আজি আমি আলোচনা কৰিম প্ৰথমতে চাবা তোমালোকৰ ক্লাছ 9ত সোশিয়েল সায়েন্সৰ টোটাল 100 মাৰ্কস আহিব আৰু ইন্টাৰনেল এসেসমেন্ট থাকিব 10 মাৰ্কস মানে 10 মাৰ্কস তোমালোকৰ এসাইনমেন্ট দিয়া হ'ব তাৰ পিছত থিওৰি মাৰ্কস লিখা পৰীক্ষাত থাকিব 90 মাৰ্কস আৰু তোমালোকক টাইম দিয়া হ'ব 3 ঘণ্টা পাসিং মাৰ্ক হ'ব 30 মাৰ্কস আৰু লিখা পৰীক্ষা তোমালোকৰ 27 মাৰ্কস হল পাসিং মাৰ্ক এতিয়া আসন তোমালোকৰ সিলেবাসখন স্টাৰ্ট কৰো প্ৰথমতে চাবা এইফালে লেসনসবোৰ থাকিব মানে তোমালোকৰ চেপ্টাৰবোৰ এইটো ফালে দিয়া থাকিব আৰু হাফেলি পৰীক্ষাত কি চেপ্টাৰ আহিব ইয়াত থাকিব ফাইনেলত কি আহিব ইয়াত থাকিব এতিয়া চাবা তোমালোকৰ যিখন সোশিয়েল সায়েন্স সমাজ বিজ্ঞানৰ ইতিহাস কিতাপখন তিনিটা ভাগত ভাগ হৈছে প্ৰথম কিতাপখন হল তোমালোকৰ হিষ্ট্ৰী মানে হল ইতিহাস কিতাপখনৰ তোমালোকৰ কোনকিটা চেপ্টাৰ আহিব চাবা
চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 এই তিনিওটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত চাবা চেপ্টাৰ 4 আৰু 5 এই দুটা চেপ্টাৰ হাফ ইয়াৰলি পৰীক্ষাত নালাগে তাৰ পিছত তোমালোকৰ সেকেন্ড যিখন কিতাপ আছে সেইখন হল জিওগ্ৰাফি মানে ভূগোলৰ কিতাপখনৰ পৰা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা চেপ্টাৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত যেটো চেপ্টাৰ 3 আৰু 4 আছে এই দুটা চেপ্টাৰ হাফ ইয়াৰলি পৰীক্ষাত নালাগে তাৰ পিছত চাবা তোমালোকৰ 3 নম্বৰ যিখন কিতাপ আছে পলিটিক্যাল সায়েন্স আৰু ইকোনমিক্স ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ দুটা খণ্ড আছে খণ্ড 1ৰ প্ৰথম যেটো খণ্ড হেতু হল ৰাজনীতি খণ্ডটোৰ প্ৰথম চেপ্টাৰটো চেপ্টাৰ 1 টো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত লাগিব আৰু যেটো চেপ্টাৰ 2 আছে হেতু নালাগে ঠিক তেনেদৰে যিখন খণ্ড 2 আছে সেই ৰাজনীতিৰ কিতাপখনতে অৰ্থনীতিৰ বুলি এটা খণ্ড আছে তাত যেটো চেপ্টাৰ 1 আছে সেই চেপ্টাৰ 1 টো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত লাগিব আৰু চেপ্টাৰ 2 টো নালাগে এনেদৰে টোটেল তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত 90 মাৰ্কছত সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন আহিব 10 মাৰ্কস থাকিব তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট মানে এনভাইৰনমেন্টাল কিবা তোমালোকক প্ৰজেক্ট দিয়া হ'ব বা দিয়া হৈছে আৰু এনেদৰে টোটেল 100 মাৰ্কস তোমালোকৰ সমাজ বিজ্ঞানৰ সিলেবাসত আহিব এইবাৰ আমি ক্লাস 9ৰ তোমালোকৰ যিখন ইংলিছৰ সিলেবাস আছে সেই সিলেবাসখন আজি আমি আলোচনা কৰিম এতিয়ালৈ তোমালোকে ক্লাস 8 লৈ সিলেবাস হিচাপে পোৱা নাছিলা কিন্তু এতিয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত কোনবোৰ চেপ্টাৰ আহিব তোমালোকৰ কিমান মাৰ্কস আছে এই সকলোখিনি কথা তোমালোকে এই ভিডিওটোত জানিব পাৰিবা সেইভাবে ভিডিওটো ভালদৰে চাবা যাতে কথাখিনি ভালকৈ বুজি পোৱা ক্লাস 9ৰ ইংলিছৰ পৰা টোটেল মাৰ্কস 90 মাৰ্কস থাকিব আৰু 10 মাৰ্কস তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট মানে প্ৰজেক্ট বা মুখেৰে মৌখিক সুধা হ'ব বা প্ৰজেক্ট দিয়া হ'ব আৰু 90 মাৰ্কস তোমালোকে কোৱেশ্চন পেপাৰ লিখিব লাগিব টোটেল সময় দিয়া হ'ব 3 ঘণ্টা তোমালোকৰ পাসিং মাৰ্ক থাকিব 30 মাৰ্কস আৰু এখন লিখা কপি আছে সেই কপিখনত তোমালোকে 27 মাৰ্কস পাবই লাগিব তেতিয়াহে পাস কৰিবা চাবা তোমালোকৰ ইয়াত সেকশন হিচাপে দিয়া আছে প্ৰথমতে চাবা এই ঘৰটোত চাবা ইয়াত তোমালোকৰ কি চেপ্টাৰ আহিব এখিনি ইয়াত লিখা আছে এইফালে আছে তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত কোনকিটা চেপ্টাৰ লাগিব আৰু এইফালে এনুৱেলত বা ফাইনেলত কোনখিনি লাগিব সেইখিনি ইয়াত লিখা আছে প্ৰথমতে চাবা ইয়াত এ নম্বৰত কি লিখা আছে ৰিডিং কম্প্ৰিহেনশন এইটো তোমালোকে এবাৰ নতুনকৈ পাবা ৰিডিং কম্প্ৰিহেনশন মানে কি তোমালোকক এটা প্যাৰাগ্ৰাফ এটা দফা দিয়া হ'ব প্যাৰাগ্ৰাফ এটা আৰু সেই প্যাৰাগ্ৰাফটো মানে কিতাপৰ বাহিৰৰ পৰা এটা দিব আৰু কিতাপখনৰ পৰাই এটা পাঠৰ পৰা প্যাৰাগ্ৰাফ এটা দিয়া হ'ব লেসনৰ পৰা সেই প্যাৰাগ্ৰাফটোৰ পৰা চাই তোমালোকে পৰীক্ষাতে কোৱেশ্চন এনসাৰ খিনি লিখিব লাগিব এনেকুৱা প্যাৰাগ্ৰাফ তোমালোকক দুটা দিয়া হ'ব এটো হাফ ইয়াৰলি পৰীক্ষাত আহিব 5 মাৰ্কস দুটাকৈ টোটেল 10 মাৰ্কসত এই ৰিডিং কম্প্ৰিহেনশন তোমালোকক দিয়া হ'ব ইয়াৰ ওপৰত আমি ভিডিও দিম এতিয়া ইয়াত বি নম্বৰত কি দিয়া আছে বি নম্বৰত কোৱাৰ আগতে ইয়াত চাবা জিবোৰত তোমালোকৰ আন্ডাৰলাইন কৰা আছে সেই সকলোবোৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট যেনে বি নম্বৰত চাবা ইয়াত এমপ্লিফিকেশন এইটোৰ ওপৰত আন্ডাৰলাইন কৰা আছে তাৰমানে এইটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব এমপ্লিফিকেশন আহিব তাৰ পিছত ৰিপোৰ্ট ৰাইটিং আহিব এই দুইটাই তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব যদি তোমালোকক গ্ৰামাৰৰ ওপৰত ভিডিও লাগে তেতিয়া হলে তোমালোকে কমেন্টত নিশ্চয় জনাবা এবাৰ চাবা সি নম্বৰত কি দিয়া আছে আমি এইখিনি গ্ৰামাৰ তোমালোকৰ কি ইংলিশ গ্ৰামাৰ আহিব সেইখিনি ইয়াত দিয়া আছে হাফ ইয়াৰলি পৰীক্ষাৰ বাবে চাবা টেন্স আহিব ইউজ অফ পেসিভ ভয়েস টেন্স আহিব ভয়েস আহিব তাৰ পিছত ওয়ার্ড অৰ্ডাৰ আহিব প্ৰিপজিশন আহিব আৰু কি আহিব কোৱেশ্চন প্যাটাৰ্ন এই গুটেইখিনি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত এবাৰ তোমালোকৰ যিখন টেক্সট বুক আছে বুকখনলৈ যাও তোমালোকৰ কিতাপখনৰ চেপ্টাৰ আছে দ্য ফান দে হেড তাৰ পিছত দ্য সাউন্ড অফ মিউজিক তাৰ পিছত মাই চাইল্ডহুড এই তিনিটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত চাবা নেক্সট তাৰ পিছত তোমালোকৰ পয়েম কি আহিব দ্য ৰোড নট টেকেন দ্য লেক ইসলে অফ ইনিসফ্রি এ লেজেন্ড অফ নেদাৰল্যান্ড এই তিনিটা চেপ্টাৰ পয়েম এই তিনিটা কবিতা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব তাৰ পিছত তোমালোকৰ আৰু এখন বুক আছে ইংলিছৰ তোমালোকৰ ইংলিছৰ দুখন বুক থাকিব মোমেন্টস নামৰ যিখন কিতাপ থাকিব সেই কিতাপখনৰ পৰা এটা চেপ্টাৰে আহিব দ্য এডভেঞ্চাৰ অফ টোটো এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব এনেদৰে টোটেল তোমালোকৰ 90 মাৰ্কস হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু 10 মাৰ্কস তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট আৰু এনেদৰে
টোটেল 100 মাৰ্কছৰ তোমালোকৰ ইংলিছৰ এক্সামটো হ'ব ক্লাছ 9ৰ যিখন মেথছৰ সিলেবাস আছে তোমালোকৰ সেই মেথছৰ সিলেবাসখন আলোচনা কৰিম এতিয়া প্ৰথমতে চাওয়া আছোন তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স মেথছৰ যিখন ক্লাছ 9ৰ বুক আছে তাৰ পৰা টোটেল 100 মাৰ্কছ আহিব তাৰ পৰা থিওৰি মানে লিখা পৰীক্ষা তোমালোকৰ 90 মাৰ্কছ আহিব আৰু ইন্টাৰনেল এসেসমেন্টত তোমালোকৰ 10 মাৰ্কছ থাকিব তোমালোকক টাইম দিয়া হ'ব 3 ঘণ্টা আৰু পাসিং মাৰ্ক হ'ব 30 মাৰ্কছ আৰু 5 মাৰ্ক ৰিটেন এক্সামত লিখা পৰীক্ষা তোমালোকৰ 27 মাৰ্কছ পাসিং মাৰ্ক হ'ব চাওয়া আছোন কোন কিটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষা আৰু ফাইনেলৰ বাবে ইম্পৰ্টেন্ট প্ৰথমতে চাবা এইটো ঘৰত চেপ্টাৰবোৰ লিখা থাকিব এইফালে যোনকিটা চেপ্টাৰ তোমালোকক পৰীক্ষাত আহিব সেই চেপ্টাৰবোৰ থাকিব ইয়াত যিখিনি চেপ্টাৰ তোমালোকক নালাগে সেই চেপ্টাৰখিনি এইটো ঘৰত থাকিব আৰু এইফালে হাফেলি পৰীক্ষা আৰু এনুৱেলত কি আহিব সেই চেপ্টাৰ কিটা ইয়াত লিখা থাকিব প্ৰথমতে চাওয়া আছোন প্ৰথম যেটো তোমালোকৰ চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰ পুনৰ আলোচনা এই চেপ্টাৰটো তোমালোকক হাফেলি পৰীক্ষাত লাগিব এই চেপ্টাৰটোৰ দুটা পাৰ্ট আছে পাৰ্ট 1 মানে প্ৰথম খণ্ডটোহে হাফেলি পৰীক্ষাত লাগিব দ্বিতীয় খণ্ডটো নালাগে তাৰ পিছত তোমালোকৰ হাফেলি পৰীক্ষাত চেপ্টাৰ 1 2 3 আৰু 4 এই চাৰিটা চেপ্টাৰে তোমালোকৰ হাফেলি পৰীক্ষাত লাগিব ইয়াত দেখিছা টিক মাৰ্ক দিয়া আছে এই চাৰিটা চেপ্টাৰে তোমালোকৰ হাফেলি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট তাৰ পিছত যেটো চেপ্টাৰ 5 আছে এই চেপ্টাৰটো তোমালোকক কিতাবৰ পৰা কেনসেল কৰি দিয়া হৈছে এই চেপ্টাৰটো নাহে তাৰ পিছত তোমালোকক চেপ্টাৰ 6 টো লাগিব এই গুটেই চেপ্টাৰটোৱে হাফেলি পৰীক্ষাত লাগিব তাৰ পিছত যেটো চেপ্টাৰ 7 আছে 7 টোৰ এক্সাৰসাইজ 7.3 লৈকেহে পৰীক্ষাত লাগিব হাফেলি পৰীক্ষাৰ বাবে তাৰ পিছত চাবা তোমালোকৰ চেপ্টাৰ 8 টো 8 চেপ্টাৰটো হাফেলি পৰীক্ষাত লাগিব ইয়াত দিয়া আছে চাবা তাৰ পিছত তোমালোকৰ চেপ্টাৰ 9 ৰ পৰা 15 লৈকে যিকিটা চেপ্টাৰ আছে এই চেপ্টাৰ কেইটা 9 ৰ পৰা 15 লৈকে এই কেইটা হাফেলি পৰীক্ষাত নালাগে এয়া তোমাৰ এনুৱেলত লাগিব তাৰ মানে তোমালোকৰ হাফেলি পৰীক্ষাত চেপ্টাৰ ৰিভিজন চেপ্টাৰ পুনৰ আলোচনা চেপ্টাৰটো লাগিব তাৰ পিছত চেপ্টাৰ 1 ৰ পৰা 4 লৈকে এই চাৰিটা চেপ্টাৰ লাগিব 1 ৰ পৰা 4 লৈকে তাৰ পিছত চেপ্টাৰ 6 আৰু 7 এই দুটা চেপ্টাৰ লাগিব 8 নম্বৰ চেপ্টাৰটো লাগিব এনেদৰে টোটেল তোমালোকৰ 90 মাৰ্কছ থিওৰিত আহিব 10 মাৰ্কছ ইন্টাৰনেল এসেসমেন্ট আৰু টোটেল 100 মাৰ্কছ আহিব এইবাৰ তোমালোকৰ যিখন জেনাৰেল সায়েন্স বিজ্ঞানৰ যিখন সিলেবাস আছে সেই সিলেবাসখন আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9 ৰ বিজ্ঞানৰ সিলেবাসত টোটেল মাৰ্কছ আহিব 100 মাৰ্কছ সময় দিয়া হ'ব 3 ঘণ্টা তোমালোকৰ থিওৰি লিখা পৰীক্ষাত 90 মাৰ্কছ আহিব আৰু 10 মাৰ্কছ থাকিব তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট মানে অ্যাসাইনমেন্ট বা প্ৰজেক্ট দিয়া হ'ব আৰু পাসিং মাৰ্ক তোমালোকৰ 30 মাৰ্কছ ইয়াতে লিখা পৰীক্ষা যিখন কপি দিয়া থাকিব তাত তোমালোকৰ পাসিং মাৰ্ক হ'ব 27 মাৰ্কছ এতিয়া আহাচোন আমি হাফেলি পৰীক্ষাত বা এনুৱেল পৰীক্ষাত কোনখিনি চেপ্টাৰ আহে সেই চেপ্টাৰখিনি আমি আলোচনা কৰো প্ৰথমতে চাবা তোমালোকৰ এইটো ফালে চেপ্টাৰবোৰৰ নাম থাকিব এইফালে হাফেলি পৰীক্ষাত কোন কিটা চেপ্টাৰ আহিব আৰু এনুৱেল পৰীক্ষাত কোন কিটা চেপ্টাৰ আহিব সেইখিনি ইয়াত লিখা থাকিব এতিয়া প্ৰথমতে চাবা ইয়াত চেপ্টাৰবোৰৰ নাম ইংলিছত দিয়া আছে কিন্তু মই তোমালোকক চেপ্টাৰ 1 চেপ্টাৰ 2 এনেদৰে ক'লে তোমালোকে নিশ্চয় অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে এইখিনি কথা বুজি পাবা হাফেলি পৰীক্ষাত তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা চেপ্টাৰ হাফেলি পৰীক্ষাত তোমালোকক আহিব তাৰ পিছত চাবা যেটো চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 আছে এই দুটা চেপ্টাৰ হাফেলি পৰীক্ষাৰ বাবে নালাগে তাৰ পিছত চাবা তোমালোকৰ চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 এই দুইটা চেপ্টাৰে তোমালোকৰ হাফেলি পৰীক্ষাত আহিব যেটো চেপ্টাৰ 7 আছে এটো হাফেলি পৰীক্ষাত নালাগে তাৰ পিছত তোমালোকৰ চেপ্টাৰ 8 9 আৰু 10 এই তিনিটা চেপ্টাৰে হাফেলি পৰীক্ষাত লাগিব 11 আৰু 12 এই দুটা চেপ্টাৰ হাফেলি পৰীক্ষাত নালাগে যাবা চেপ্টাৰ 13 আৰু 14 এই দুটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষাত আহিব তোমালোকৰ চেপ্টাৰ 15 টো হাফেলি পৰীক্ষাত নালাগে এনেদৰে তোমালোকৰ টোটেল 90 মাৰ্কছ হাফেলি পৰীক্ষাত আহিব আমি যদি চেপ্টাৰ কিটাৰ নাম কও তোমালোকৰ হাফেলি পৰীক্ষাত চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 5 চেপ্টাৰ 6 চেপ্টাৰ 8 9 10 13 আৰু 14 এইকেইটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষাত আহিব আশা কৰো তোমালোকে ভিডিওটো ভালদৰে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্টত নিশ্চয় জনাবা তোমালোকক যদি বিজ্ঞানৰ অন্য সাবজেক্টৰ কোৱেশ্চন এনসাৰ সমূহ লাগে তেতিয়াও কমেন্টত নিশ্চয় জনাবা